নমস্কাৰ, জয় অসম। আজি বহুত বেয়া লাগি আছে। এই চিঞ্চল চলিহা যোন আছে, সি বেংগলী জাতিটোৰ বিষয়ত ইমান বেয়া কৰি কৈছে। তাক কোনে ইমান অধিকাৰ দিছে? অসমখন কি তাৰ অকলে নেকি? আমিও অসমীয়া, আমাৰো ইয়াতে কথা আছে। আমাৰ অসমখনত বেংগলী, বিহাৰী, মুছলিম ভাই, খ্ৰীষ্টান ভাই, যিমান মানুহখিনি আমি একেলগ হৈ আছোঁ, সেইখিনি মানুহ লগ হৈ পেলাই অসমখন হৈছে। সিয়াক কোনে অধিকাৰ দিলে বেংগলী ভাইক ইমান বেয়া কৰি ক'বৰ কাৰণে? সি এইটো বহুত বেয়া কাম কৰিছে। সিটো বহুত বেয়া কাম কৰিছে, কিন্তু বেয়া লাগিছে। শৃংখল চলিহা তোৰ ইমান সাহসেই নাই। তই তাতে তোৰ জেগাত ভুগি থাকিলে কি হ'ব? তই যদি বেংগলী মানুহক মাৰিম বুলি কৈছ, আইনখন কিয় আছে? তই আইনত কিয় যোৱা নাই? তই আইনত কিয় নগ'লি? কোনোবাই দোকান এখন অপব্যয় কৰি এয়া কৰি ৰাখিছে, তই আইনত কিয় নগ'লি? তোক কোনে ইমান অধিকাৰ দিছে? তোক আমাৰ অসমীয়াৰ বদনাম কৰি আছ তই। তই যদি ইমান দম আছে, মোৰ লগত আন অপেন চেলেঞ্জ কৰ। তই বহুত বেয়া কথা কৈছ। এইটো তই মাফ খুজিব লাগিব। বহুত দিন লাইভত অহা নাছিলোঁ, আহিলোঁ, কিন্তু সেই বেয়া কথা কৈছে। এইটো বেংগলীবোৰো আমাৰ ভাই হয়, মুছলিমো আমাৰ ভাই হয়, গোটেইখিনি ভাই ককাই মিলি পেলাই আমি অসমত আছোঁ। সি এইটো এটা বিতৰ্ক সৃষ্টি কৰিব বিচাৰিছে, বেংগলী অসমীয়াৰ মাজত সি কাজিয়া সৃষ্টি কৰিব বিচাৰি আছে। সেইটো বহুত বেয়া কাম কৰিছে। সেইটো কাৰণে কৈছোঁ, তোৰ যদি দম আছে মোৰ লগত নহপে না। তই এটা জাতিৰ নামত বহুত বেয়া বদনাম কৰিছ। কথা ক'ব নাজানো ফেচবুক লাইভত। আমি কোনো লিডাৰো নহয়, বিজেপিৰো নহয়, কংগ্ৰেছৰো নহয় ভাই। আমি চবতে আছোঁ। গতিকে এইটো চৰকাৰে কিন্তু ইয়াৰ উচিত তদন্ত কৰিব লাগে। সি এনেকুৱা কৰি যে কৈছে, বহুত বেয়া কথা কৈছে। এইটো শৃংখল চলিহা এনেকুৱা ক'ব নাপায়। এখন আইন এনেই থৈ দিছে। তই কি ডন? গোটেই অসমৰ বাপেক তই। আমি কি হ'লোঁ? আমি কি? তই আৰু মোক চাচোন, তই পাৰিবি? বেয়া কথা এইবিলাক। এই মাফ খুজি ল, টাইম আছে এতিয়াও। নহ'লে বেংগলীৰ হৈ মই মাত দিম। তই বহুত বেয়া কথা কৈছ। এইটো তই মাফ খুজি ল ভাই। যি হৈছে তই মাফ খুজি ল। এখন আইন আছে ভাই, আইনৰ বিৰোধীত কেতিয়াও নাযাবি। এইখিনিয়ে ক'ব লগা আছিল, বেছি ক'ব নাজানো। কিন্তু তই বহুত লেবেল দিয়। তই যিবিলাক লেবেল দি থাক, আমাৰো বদনাম হয় ন ভাই। আমিওতো অসমীয়া হয়, অকল তয়ে আছ বুলি ভাব? তোকতো ফেচ টু ফেচ পালে মই কি কৰিম এইটো তই গম পাবি। কিন্তু তই যিটো কৰিছ বহুত বেয়া কথা কৈছ। জাতি এটাক তই এনেকুৱা কৰিব নালাগে। ঠিক আছে, বিধৱা মাইকীটোৰ দোকানখনত সি দখল কৰি আছে, আইনত জানা তই মাফ খুজি ল, টাইম আছে এতিয়াও। ভুল হয়ে, মানুহৰ ভুল হয়ে ভাই। মাফ খুজি ল, তোক মাফ কৰি দিব। কিন্তু এইটো তই বহুত বেয়া কাম কৰিছ। আৰু তোৰ ওপৰত কিয় বা ষ্টেপ লোৱা নাই মই নাজানো। ইমানটো নিজকে এয়া বুলি নাভাবিবি দেই। আমিবোৰো আছোঁ ভাই। আমি যেতিয়া অন্যায় হয় তেতিয়া মাত দিব পৰা মানুহ আমি। আমাৰ কোনো দলো নাই, সংগঠনো নাই। আমি নিজস্ব স্বাধীনতাত থাকোঁ, আমি নিজৰ স্বাধীনত থাকোঁ ভাই। গতিকে কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিবা ভাইসকল। কিন্তু সি বহুত বেয়া কথা কৈছে। এইটো এটা জাতিক বদনাম কৰিব নালাগে। কিন্তু এটা জাতিক ইমান বেয়া কৰি কৈছে সি। আমাৰ চৰকাৰখন, বিজেপি চৰকাৰখন গঠন হওঁতে কি আমি অকল কৰিছোঁ নেকি? ইয়াতে বেংগলী ভাইসকল আছে, মুছলিম ভাইসকল আছে, খ্ৰীষ্টান ভাই আছে, বড়ো ভাই আছে, কাৰ্বি ভাইসকলে গোটেই মিলি কেনে আমি কৰিছোঁ। কি অসমীয়া অসমীয়া কৈ থাকিলে হ'ব নেকি ভাই? কাম কৰ, কাম কৰি দেখা, তেতিয়াই গম পাম। যেতিয়া তোৰ এয়া হৈ আছিল, লকডাউন হৈ আছিল, তহঁতে কেইটা মানুহক সহায় কৰিছ? লাইভ দি থাক যে, ইয়াক তাক দম দিলে তাক হেৰি কৰিব যাওঁ, কেইটাক দি পাইছ? সেইবিলাক কৰি দেখাবি, ভাল কাম কৰিও দেখা। অসমীয়া অসমীয়া কৈ পেলাই কোনোবা এটা বাহিৰা মানুহ আহি পেলাই কিবা এটা কাম কৰি খাব, তাতে যদি কিবা হয় ডাইৰেক্ট দম দিব যা। আৰে আইনৰ ওচৰত যাবি, আইনক ক'বি, আইনে যিটো ডিচিশ্যন ল'ব সেইটোহে হ'ব। তোক কোনে অধিকাৰ দিছে ইমান? পাৱাৰ কোনে দিছে তোক ইমান? শৃংখল চলিহা চালা। এটা ঘোচা দিলে তই ক'ৰবাত উৰি যাবি। বেয়া নাপাব ৰাইজ, বহুত আৱেগিক হৈ পেলাই কথাটো কৈছোঁ। কিন্তু সি যিখিনি কথা কৈছে এইটো বহুত বেয়া কথা কৈছে।
যদি মোৰ এইখিনি কথা কওঁতে যে কিবা ভুল হৈছে কিন্তু মাফ কৰিব, কিন্তু মই যিটো কথা কৈছোঁ সেইটো মই একদম শিথিল, সেইটো কথাতে আছোঁ। যদি তেনেকুৱা এটা পৰ্যায় হৈ যায় বেংগলী ফেডাৰেশ্যনত মই জইন কৰিম। এইখিনি ক'ব লগা আছিল, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। জয় অসম।